এয়া বৰা চাউল অলপমান এনেকৈ ধুই পেলাই ৰেডি কৰি লোৱা হৈছে আৰু ইয়াতে অকণমান গাখীৰ দিছোঁ আৰু লগতে অকণমান সোৱাদ অনুসৰি চেনি দি অকণমান সিজাব লাগিব। এনেকৈ অকণমান সিজাই পেলাই জলপান কৰি খালে খুব ভাল লাগে। আনফালে এয়া মাছ লৈ থৈছোঁ। ৰাতিপুৱা বেপাৰী আহিছিলে ঘৰলৈকে, ঘৰতে মাছ লোৱা হ'ল আৰু মাছকেইটা পূৰা গানৰ লগে লগে নাচি আছে। আৰু আমাৰ গাৰ্গীয়ে এইফালে এতিয়া ব্ৰেকফাষ্ট কৰিছে আৰু মায়ে কেইটামান পিঠাগুড়ি খুন্দি আছে ভাপত দিয়া পিঠা বনাবলৈ। গুড মৰ্ণিং এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰিজুজ ব্লগ। আৰু ৰিজুজ ব্লগৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা এতিয়া প্ৰায় 11টা বাজিছে আৰু ব্লগটো আৰম্ভ কৰিছোঁ। দিনটোনো কি কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম, গতিকে চাই থাকিব। আৰু এতিয়া মই ৰেডি হৈ লৈছোঁ যাবলৈ স্কুললৈ, বাৰ্বিহঁতৰ স্কুললৈ, কিয়নো এতিয়া সিহঁতৰ অনলাইনত ক্লাছ হৈ আছে। কিছুমান প্ৰজেক্ট থাকে, জমা দিবগৈ লাগে। জামকৈ যোৱাই হয় নাই, কিন্তু আজি এটা প্ৰজেক্টৰ লাষ্ট ডেট, গতিকে পটককৈ গৈ পেলাই মই দি থৈ আহোঁগৈ জমা স্কুলত আৰু আহি সকলোকে লগ পাই আছোঁ। চাই থাকিব ব্লগটো। যোৱাৰ আগতে জল্দি জলপান অকণমান খাই লওঁ, যিহেতু জলপান বনাই থোৱা আছে। সকলোৱে খালেই, মইহে ৰ'লোগৈ, সেইকাৰণে জল্দি লৈছোঁ। আৰু এনেকৈ বৰা চাউল অকণমান লৈ গৰম গাখীৰ আৰু তাতে অকণমান দিছোঁ আমুল ক্ৰীম। এনেকৈ খাই মই ভাল পাওঁ। যিহেতু জলপানটো বনাওঁতে অকণমান চেনি দিছিলোঁৱেই, সেইকাৰণে পিছত লোৱা নাই চেনি। মায়ে বাৰাণ্ডাতে বহি লৈছে ৰ'দ লৈ পাচলি কাটিবলৈ আৰু মাছ বাচিবলৈ। আৰু মই জল্দি গৈ আহি লওঁগৈ। যাবলৈ একেবাৰে মনেই নাযায় ওলাই, কাৰণ ইমান বতৰটো ঠাণ্ডা। অকণমান ৰ'দটো ওলাইছে, তথাপিতো ওলাই যাবলৈ বৰ ঠাণ্ডা লাগে। আৰু এইয়া চাওকচোন, জাগিৰোডৰ মাজতে থকা শিৱ মন্দিৰ ভাগ। আমি সৰুৰে পৰাই দেখি আহিছোঁ এই মন্দিৰ ভাগ, কিন্তু নতুনকৈ নিৰ্মাণ কৰিবলৈ বোলে এনেকৈ ভাঙি দিয়া হৈছে আৰু পিছৰখিনি প্ৰায় বনাই হৈছে। এতিয়া সন্মুখৰ ভাগটো ভাঙিছে, নতুনকৈ হেনো বনাব। আগৰ মন্দিৰটো আৰু দেখা নাপাম, সেইকাৰণে মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আহি পাই গ'লোহি আৰু আমাৰ গাৰ্গীয়ে চেনিটাইজাৰ লৈ ৰেডি হৈ আছে মোৰ হাতত দিবলৈ। মই জাগিৰোডৰ পৰা আহি পালোহি আৰু জাগিৰোডৰ পৰা আহি পোৱালৈ মায়ে মাছ বাছি এয়া ভাজি কৰি ৰেডি কৰিছে আৰু ইফালে মাছৰ জোলখন বনাবলৈ ৰেডি কৰি লৈছে। এয়া গৰম মাছ ফ্ৰাই আৰু আনফালে চিমলা মিৰ্চ লগত কেইটামান মটৰ গুচাই থৈছে মায়ে। আৰু এইখিনি হৈছে মাছৰ তেলখিনি। আনফালে পিঁয়াজ, আদা, নহৰু চব ৰেডি। আৰু আনফালে এনেকৈ বইল কৰা আলু অলপ ভাজিছে। বাৰ্বি আৰু গাৰ্গীয়ে এনেকুৱা বইল কৰা আলু ফ্ৰাই কৰি দিলে ভাল পায়। এটা বেঙেনা এনেকৈ সৰুকৈ কুটি থোৱা আছে। সকলোখিনি বস্তু প্ৰায় ৰেডিয়েই আৰু এতিয়া খালি বনাব লাগে আৰু খাবহে লাগে। আৰু মায়ে যি ধুনীয়াকৈ জুতি লগাই বনাই খুৱায়, মানে মাৰ হাতৰ সোৱাদৰ কোনো জবাব নাই। আৰু মাছৰ জোলকণ বনাবলৈ এনেদৰে অকণমান তেল গৰম কৰি তাতে জলকীয়া কেইটামান ফ্ৰাই কৰি মায়ে উলিয়াই লৈছে প্ৰথম। আৰু মটৰখিনি কেঁচা গোন্ধটো যাবলৈ অকণমান সময় এনেদৰে ভাজি আকৌ মটৰখিনিও কাঢ়ি ৰাখিছে। আৰু সেইখিনি তেলতে দুটামান তেজপাত দি অকণমান লৰাই লৈছে আৰু লগতে অকণমান দিছে পাঁচফোৰণ। আৰু তাতে অকণমান দিয়া হৈছে মিহিকৈ কাটি লোৱা পিঁয়াজ, আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অকণমান এনেদৰে ভাজি লোৱা হৈছে। আৰু এতিয়া আদা নহৰু অলপ দি আকৌ ভালদৰে অকণমান সময়ৰ কাৰণে ভালদৰে লৰচৰ কৰি ৰঙা হোৱালৈকে অকণমান ভাজি লোৱা হৈছে। আদা নহৰুখিনি অকণমান কেঁচা গোন্ধটো যোৱালৈকে অকণমান এনেদৰে কিছু সময় ভাজি লোৱা হ'ল। আৰু তাত এতিয়া দিয়া হৈছে নিমখ আৰু হালধি। আৰু এইয়া ধুনীয়াকৈ ৰঙচুৱা হৈ আহিছে পিঁয়াজ, আদা নহৰুখিনি। আৰু এতিয়া ইয়াতে দিয়া হৈছে দুটা কেঁচা বিলাহী আৰু এনেদৰে ভালদৰে লৰচৰ কৰি কিছু সময় বিলাহীখিনি গলিবলৈ দিয়া হৈছে। আৰু এইফালে বিলাহী প্ৰায় গলিছে। বিলাহীখিনি তেলত ধুনীয়াকৈ মজি যোৱাৰ পিছত তাত জোখ অনুসৰি পানী এড কৰা হৈছে। আৰু আনফালে এটা কেৰাহীত অকণমান তেল গৰম হ'বলৈ দিয়াৰ পিছত তাত কাটি থোৱা পিঁয়াজখিনি আৰু খুন্দি লোৱা আদা নহৰুখিনি দি দিয়া হৈছে। লগতে দুটামান জলকীয়াও দিয়া হৈছে আৰু কিছু সময় এনেদৰে ভাজি লোৱা হৈছে পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে।
আৰু ইয়াত নিমখ হালধি দিয়া হোৱা নাই, কাৰণ মাছৰ যিখিনি তেল আছিলে তাত নিমখ হালধি আগতে এড কৰি থোৱা আছে। আৰু এনেদৰে গোটেইখিনি ইয়াত ঢালি দি কিছু সময় কেঁচা গোন্ধটো যোৱালৈকে ফ্ৰাই কৰি ল'ব লাগিব। আৰু আনফালে মাছৰ জোলখন বৰ সুন্দৰকৈ উতলি আছে। আৰু ইয়াত এতিয়া আগতে ভাজি থোৱা মটৰখিনি মায়ে দি দিছে। মাছৰ তেলখিনি ভালদৰে ফ্ৰাই হোৱাৰ পিছত তাৰ কেঁচা গোন্ধটো যাবলৈ দিয়া হ'ল, আৰু তেতিয়া তাত এড কৰি দিয়া হৈছে মিহিকৈ কাটি থোৱা বেঙেনা আৰু চিমলা মিৰ্চখিনি। আৰু এইখিনি ভালদৰে লৰচৰ কৰি কিছু সময় সিজিবলৈ দিয়া হ'ল। আৰু আনফালে মাছৰ জোলখন কি সুন্দৰকৈ উতলি আছে দেখিছেনে? আৰু এতিয়া ভাজি থোৱা মাছখিনি তাতে দি দিয়া হৈছে। আৰু কিছু সময় এনেদৰে উতল অহাৰ পিছতে আমাৰ মাছৰ জোল খাবলৈ ৰেডি হৈ যাব। আৰু কিছু সময় সিজিব দিয়াৰ পিছতে মাছৰ তেলখিনিৰ লগত বেঙেনাখিনি বৰ সুন্দৰকৈ গলি গৈছে। আৰু এতিয়া তাতে দি দিয়া হৈছে মিহিকৈ কুটি লোৱা ধনিয়া অকণমান। আৰু ধনিয়াৰ গোন্ধটোতো খাবলৈ অতি সোৱাদ লগা কৰিবই। আৰু অকণমান ধনিয়া মাছৰ জোলখন উতল অহাৰ পিছত তাতো দি দিয়া হ'ল। এতিয়া মই পিচিবলৈ লৈছোঁ অকণমান পদুনাৰ চাটনি খায়ো খুব ভাল লাগে। আৰু মই এনেকৈ পটাত পিচি খুব বেছি ভাল পাওঁ। অকণমান পদুনা লৈছোঁ, তাত দুফুটামান নহৰু, আদা অকণমান, সোৱাদ অনুসৰি নিমখ, আৰু লগত লৈছোঁ এটা অতি ইম্পৰ্টেণ্ট বস্তু, সেইটো হৈছে তেতেলী। আৰু গোটেইখিনি এনেদৰে ধুনীয়াকৈ অকণমান পটাত পিচি দিয়াৰ পিছতেই ৰেডি হৈ যাব আমাৰ চাটনি। আৰু দুপৰীয়া ভাত খাই উঠাৰ পিছতে ইমান ঠাণ্ডা লাগিলে, অকণমান ৰ'দ ল'ম বুলি ভাবিছিলোঁ, কিন্তু ৰ'দটো নাইকিয়াই হৈ গ'লগৈ তেতিয়ালৈকে। সেইকাৰণে এনেকৈ ভিতৰতে জুই ধৰিবলগীয়া অৱস্থা হৈ গৈছে। আৰু ঠাণ্ডাটো ঠাণ্ডাই, লগতে আকৌ দি আছে অকণ বৰষুণ। সেইকাৰণে এনেকৈ ভিতৰতে অকণমান জুই ধৰিবলগীয়া হৈছে। মোলৈ বনাই আছোঁ এতিয়া চাহ, গৰম গৰম চাহ এইফালে বনাই আছোঁ। আৰু লগতে আছে ভাপত দিয়া পিঠা, গৰম গৰম ভাপত দিয়া পিঠা কেইটামান বনোৱা হ'ল। আৰু এতিয়া চাহৰ লগত খাওঁ। সকলোৱে খাই বৈ আজৰি। বাৰ্বি গাৰ্গি হেৰিৰ লগত খালে, গাখীৰৰ লগত সিহঁতজনী। আৰু মায়ে মানে ইমান চাহ তাহ নাখায়, গতিকে এতিয়া মই ৰ'লোঁ, গতিকে মোৰ কাৰণে এতিয়া চাহ বনাইছোঁ। হেল্ল' এভৰিৱান। আমি অথনি বাহিৰতে যেনেকৈ জুই ধৰিছিলোঁ, ঠাণ্ডাত থাকিব নোৱাৰি, যি ঠাণ্ডা। অকণমান ৰ'দ ওলাইছিলে ৰাতিপুৱা, কিন্তু আবেলিলৈ খুব ঠাণ্ডা লগাৰ কাৰণে ভিতৰতে চিৰিটোতে তেনেকৈ জুই ধৰিলোঁ। আৰু জুই ধৰি উঠি লৈ অকণমান ৰেষ্ট ল'লোঁ। বাৰ্বি গাৰ্গি আৰু মই তিনিওজনী অকণমান ৰেষ্ট ল'লোঁ। আৰু দিনত মায়ে বেছিকৈ ইমান নুশুৱে দিনত, আৰু অকণমান খোজকাঢ়ি আহি অকণমান ব্যায়াম চ্যায়াম কৰে। আৰু এতিয়া সন্ধিয়া সময়ত এতিয়া পূজা চূজা কৰা হ'ল। আৰু আমি তিনিজনী উঠি ফ্ৰেছ হৈ এতিয়া অকণমান চাহ আৰু বাৰ্বি গাৰ্গি অকণমান গাখীৰ খালে। আৰু এতিয়া পঢ়া শুনাত লাগি যাওঁ। যিহেতু অনলাইনতে ক্লাছবিলাক হৈ আছে, সেয়ে কিছুমান মোবাইলতো থাকে পঢ়া শুনা বস্তু। সেয়ে এতিয়া মোবাইলৰ পৰা উলিয়াই কৰি চাই সৰুজনীকো গাৰ্গিকো পঢ়াই দিব লাগিব। সেয়ে এতিয়া সিহঁত দুজনীৰ লগত অকণমান ব্যস্ত হওঁ। আৰু আজিৰ দিনটোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব কমেণ্ট এটা কৰি। আৰু পঢ়িছা? আৰু পঢ়া শুনা কৰি এতিয়া প্ৰায় হৈছেহিয়ে। বাৰ্বিয়ে এতিয়া এইমাত্ৰ সামৰিছে কিতাপ, আৰু গাৰ্গিও অকণমান আছে আৰু পঢ়িবলৈ ন। পঢ়ি হ'লে আমি এতিয়া ভাত খাবলৈ যাওঁ।
ভাত খাবলৈ মানে প্ৰায় 9:30মান বাজিব হৈছে আৰু এতিয়া ঠাণ্ডাত ইমান বেছি একো বনাই নাথাকোঁ এতিয়া গৰম গৰম ভাত কেইটামান বনালে হৈ যাব আৰু অমলেট বনাম গৰম গৰম আৰু খাই বৈ কিনো কৰিম আৰু ঠাণ্ডাত শুই থকাই ভাল আৰু অকণমান পাপাৰ লগত কথা পাতিম ন আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিবলৈ ওলাইছোঁ আজিৰ ভিডিঅ'টোত ইমান বিশেষ একো নাই দিনটোনো কেনেকৈ পাৰ কৰিলোঁ অকণমান ভিডিঅ'টোত দেখুৱালোঁ আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে শেষত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু এই চেনেলটো যদি আপুনি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপুনি সময়মতে পায় আৰু লগতে লাইক শ্বেয়াৰ কৰি দিব গতিকে আজিলৈ ইমানতে সামৰিছোঁ বাই বাই